So hey guys, welcome back to my channel. So guys, মানে বহুত দিন পিছত আহিলো, মানে মোৰ অলপ কাম আছিল আৰু বিভিন্ন ধৰণৰ সমস্যা আছিল। তো মই ভিডিঅ' দিব পৰা নাই, এতিয়া আপোনালোকক দি থাকিম আৰু আপোনালোকে এতিয়া মানে পৰিস্থিতি কি হৈ আছে গমে পাইছে চাগে। মানে বহুত বানপানী হৈছে, আপোনালোকে এইফালে চাওক, মানে সকলো জেগাতে বানপানী। চ' এতিয়া আগত মানে ৰাস্তাত উঠিছে বানপানী, আপোনালোকক দেখাম। তো গাইজ চাওক এইলা মানে পানী কি অৱস্থা হৈ গৈছে আৰু আগত চাওক না, এখন যাবা দে না নাই এইটো চাম। আগত চাওক ৰাস্তা ধৰিছে, কালি আৰু বেছি আছিল, আপোনালোকক দেখাই আছোঁ। আজিও যাবা দে না নাই সেইটো দেখাই আছোঁ। তো কি হয় দেখা যাওক। গাইজ চাওক এনেকুৱা অৱস্থা হৈছে, চাওক এইলা গাড়ী চাওক। চ' গাইজ চাওক ৰাস্তাৰ ওপৰত কিমানখিনি পানী উঠিছে আৰু এইলা মানে যিবিলাক ঘৰ আছে এইবিলাকতো ঘৰৰ ভিতৰতো পানী উঠিছে, চাব পাৰে আপোনালোকে। মানে বহুত ঠাৰ আৰু দুটা বাইক গৈছে, মানে ভাহি গৈছে, আপোনালোক দেখাই আছোঁ। ওতে এইটোতো কিছু নহয়, আগত আছে আৰু বেছি। এইবিলাক চাওক পানী। তো গাইজ ৰাস্তাৰ ওপৰত চাওক কিমানখিনি পানী, ইমানখিনি পানী। আৰু এইখিনি জেগাত গাইজ মানে কালি ৰাতি এটা বাইক গৈছিল আৰু আজি 9টামান বজাত এটা গৈছিল। চাওক মানে মানুহটো কোনো ৰকম বাজিছে, বাইকটো এতিয়ালৈকে পোৱা নাই। এতিয়া গাইজ চাওক কিমানখিনি পানী, বাইক চাওক না মানে কিমানখিনি হৈ গৈছে অৱস্থা। সেই গাইজ চাওক, যাওঁ গাইজ চাওক না ৰাস্তাৰ অৱস্থা কেনেকুৱা হৈছে, চাওক এনেকুৱা। লাহে যা, মানে ৰাস্তাৰ ওপৰেদি ঢৌ উঠি গৈছে, ইমান মানে ধাৰ হৈ গৈছে। তো এইটোৱে আপোনালোক দেখাব লাগিছে, পানীৰ অৱস্থা চাওক। আৰু দেখাই আছোঁ সেইফালে যায় আৰু ইফালে কিমান পানী হৈছে, মানে এইবিলাক পানী সেইফালে কিমান হৈছে দেখাই আছোঁ। ৰ'ব গাইজ চাওক ইমানখিনি পানী, আৰু এদি চাওক বহুত পানী হৈছে এদি। চাওক গাইজ সকলো ঠাৰ ইয়াতে বেছি। মাছ খানে কে চ' গাইজ চাওক ইয়াতে মানে কালি বহুত পানী আছিল, যোৱাকালি মানে এতিয়া পানী নাই, বহুত কমিছে। কালিৰ পৰা আজি বহুত কমিছে। চাওক মানে ৰাস্তাত পানী আছিল, আজি চাওক মানে ৰাস্তা একেবাৰে চাফা হৈ গৈছে পানী দি ধুই তো আৰু এইখিনিতে মানে বহুত পানী আছিল আৰু ইয়াতে বাইক গৈছিল দুটামান। তো চাওক আজি মানে ভগৱানৰ কৃপাত, ওপৰৱালাৰ কৃপাত বহুত পানী কমিছে। তো চাওক। চ' গাইজ দেখিলে আপোনালোকে কিমানখিনি বানপানী হৈছিল আৰু এতিয়া কমিছে। মানে এইটো 4 লাইনৰ ৰাস্তা হৈ আছে, ইয়াতে মানে ইয়াৰ ওপৰত পানী উঠিছিল আৰু এতিয়া নামি গৈছে। তো এইখিনি আপোনালোকক দেখুৱালোঁ আৰু মানে এইটোৱে এটা সৰু ভিডিঅ' আছিল আৰু বানপানীটো এতিয়া কমিছে। তো আজিলৈ মানে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।